নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। সো বন্ধুসকল, ভিডিওটো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে ভিডিওটো সম্পূৰ্ণ ৰূপে এন্টাৰটেইনমেন্ট পাৰপজৰ কাৰণে বনাইছে, অকণমান ধেমালি কৰি বনাইছে, অকণমান জমনি কৰি বনাইছে, সেই কাৰণে যাতে কোনো সিৰিয়াসলি নলবা প্লিজ, সিৰিয়াসলি নলবা। সো বন্ধুসকল, মানে কেছটো এনেকুৱা যে আজি আমি বনাব লাইছো বাডিজ ইন্টাৰভিউ রোস্ট পার্ট 3। কসমছে কৈছো ভাই, বঢ়িয়া জাৰ্নি আছিল, বহুত এলিয়েন বিচাৰি পালো। যোনসকলে বুজি পোৱা নাই তেওঁলোকে আগৰ পাৰ্টটো চালে বুজি পাই যাব। পাৰ্টটোৰ লিংক ডেছক্ৰিপশ্যনত আছে, চাই ল'ব। আৰু বন্ধুসকল, এইখিনিতে কৈ দিওঁ যে নেক্সট আৰু মই ইয়াৰ পাৰ্ট মানে এই বাডিজ ইন্টাৰভিউ রোস্টৰ পাৰ্ট নবনাব পাৰো, এই ইচ্ছা গ'লে বনাই দিব পাৰো। আৰু বন্ধুসকল কৈ দিওঁ যে ভিডিওটো আৰম্ভ নোহোৱাৰ আগতে এটা লাইক কৰি দিয়া। আজিৰ লাইকৰ এইম ৰাখিছো অনলি 200 লাইকছ। আগৰ পাৰ্টকেইটা তোমালোকে বহুত লাইকছ দিছা, 400 ক্ৰছ কৰি দিছা, 500 ক্ৰছ কৰি দিছা। সেইকাৰণে এক্সপেক্ট কৰিছো যে এইটো ভিডিওটো তোমালোকে 200 লাইক কৰি দিবা। সেইখিনি বেলেগ একো নহয়, মই অকণমান উৎসাহ পাম সেইকাৰণে। অসমৰ চিফ মিনিষ্টাৰ কোন হয়? চিফ মিনিষ্টাৰটো হেৰি আপুনিয়ে হয়। নাই একো বেলেগ কথা ক'বই নালাগে, একো নক'ব, আপুনিয়ে হয়। মই জছিকা, ৱেলকাম টু বডি ষ্টক। আপোনালোকৰ মাজত আজি আমি কেইটামান ইণ্টাৰেষ্টিং কুৱেশ্যন লৈ আহি আছোঁ। বলকচোন ভিডিঅ' ষ্টাৰ্ট কৰোঁ, চাই থাকক আপোনালোকে। বাহ, কি ইন্ট্ৰডাকশ্যন দিছে, মা কসম কৈছো লাইফত এনেকুৱা ধৰণৰ ইন্ট্ৰডাকশ্যন দেখা নাই। সঁচা কথাটো যদি ক'ব যাওঁ, আগৰ বাইদেউকেইজনে বহুত ভাল ইন্ট্ৰডাকশ্যন দিছিল এওঁৰ তুলনাত। আপুনি কি দিছে এইটো, কি দিছে? আৰে ভাই কি কম। अगर हम करें तो करें क्या, बोले तो बोले क्या। অসমৰ চিফ মিনিষ্টাৰ কোন? আমি এগুলা মাথা না মারে তখন সেইটো ভাই মাথা মাৰবা লগা কথা নেকি এগলা? আমাৰ জানি পিনে কি হ'ব যে চিফ মিনিষ্টাৰ কোন? চাওক ভাই, জানি থবা লাগে, এইটো বহুত চিম্পল বস্তু হয়। যদি আপুনি এইটোৱে নাজানে তেতিয়াহ'লে কি জানিব? এইবিলাক নাজানাটো কিন্তু বেয়া কথা দেই। শিকক এতিয়া বৰ্ডত চাই পিনে। অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা। 1 মিনিটত কেইটা ছেকেণ্ড থাকে? 1 মিনিটত কেইটা ছেকেণ্ড থাকে? অ' বাইদেউ, আপোনাৰ দেখোন প্ৰশ্নটো সোধোতেই ভুল হৈছে। 1 মিনিটত কেইটা ছেকেণ্ড থাকে বোলে? কি হ'ব? অ' মাই গড। 1 মিনিটত কেইটা ছেকেণ্ড থাকে? কি মানে এইবিলাক? কি প্ৰকাৰৰ টৰ্চাৰ এইবিলাক? আৰে ভাই, এনেকে প্ৰশ্ন সুধিলে মানুহে কি এনচাৰ দিব? কেনাহে নাপি দেখোন এইটো। কনফিউজনত পেলে মাৰি পেলাব দেখোন। আৰু যদি বাই চান্স মানুহজনে এনচাৰটো দিও তেতিয়াহ'লে কি এনেকে এনচাৰ দিব নেকি যে 1 মিনিটত 60টা ছেকেণ্ড থাকে? চাওক এতিয়া বৰ্ডত, শিকি লওক। 1 মিনিটত কেইটা ছেকেণ্ড থাকে? ভুল হৈছে বাল। 1 মিনিটত কিমান ছেকেণ্ড থাকে? মজা ফালি দিছা। 1 মিনিটত কেইটা ছেকেণ্ড থাকে? 1 মিনিটত 60 মিনিট। 60 মিনিট বোলে। एक मिनट में कितना सेकंड्स रहते? 1 मिनट में कितने तो पता नहीं। Why are you running? হাও শেষ পলা লাগ যা। ভাল কথা, মানুহে নিজে লাজ পাই ওলাই যাব লাগে। মজা। কেমেৰাৰ ফ্ৰেমৰ পৰা এতিয়া বাইদেউ বৰ্ডত চাওক আৰু শিকি লওক। 1 মিনিটত 60 ছেকেণ্ড থাকে। এবার সময় দিম। গুৱাহাটীৰ প্ৰথম নামটো কি আছিল? মই নাজানো, মই ইয়াত না। আৰে ভাই, কমচে কম গুটখাখিনিতো পেলাই ল। চাচোন চা, গুটখাৰ উৎপাতত কথাই ক'ব পৰা নাই সি। মৰি যাম কিন্তু গুটখা নেপেলাও, যি সুধবা লগা আছে সুধি থাক। অসমৰ চিফ মিনিষ্টাৰ? ये नाम क्या है? খাই ল চুইংগামটো খাই পিনে পাল্লি গিলিও দি। কি যে দেখি আছো আজি, চবেই হাত ব্যস্ত। কোনোবাই যদি গুটখা খাই আছে, কোনোবাই চুইংগাম। মানে কি এইটো চেণ্টাৰ ফ্ৰেছ আৰু মুখেতে ফুটি নুঠে দেখোন আজিকালি। ये नाम क्या है? পেটত আহি আছে কিন্তু মুখত অহা নাই। আৰে বাইদেউ, মুখত কেনেকে আহিব চুইংগামটো থাকিলে? পেলাই দিয়ক, আহি যাব। হিমন্ত বিশ্ব শৰ্মা। মজা, ফাইনেলি বাইদেউ এনচাৰ দিলে। এইখিনিতে বন্ধু
বন্ধুসকল কৈ দিওঁ যে বাইদেৱে কিছুমান বস্তু ভুল কৰিছে যোনটো আচলতে মই অনুভৱ কৰিছোঁ আপোনালোকে অনুভৱ কৰিছে নে নাই সেইটো মই গম নাপাওঁ সেইকাৰণে মই কৈ দিওঁ কাৰণ মই পেটত কথা ৰাখিব নোৱাৰোঁ আপোনালোকেতো গম পায় কৈয়ে দিওঁ আৰু মোৰ এনেকুৱা লাগিছে যে বহুত মানুহ নাৰ্ভাছ হৈ গৈছে আৰু বহুত মানুহ কনফিউজনত গুচি গৈছে যাক মানে বাইদেৱে ইণ্টাৰভিউ লৈ আছে আচলতে ইংলিছত নুসুধিলে হয় হয়তো এইটো লাজৰ কথা নহয় বহুতে ইংলিছত নাজানিব পাৰে হয়তো অকণমান কনফিউজ পাই যাব পাৰে কাৰণ এইটো মেক্সিমাম মানুহ তাৰে দেখা যায় সেইবুলি কোনো গাত পাতি ল'ব নালাগে একো বেয়া কথা নহয় আচলতে নাজানাতো মাতৃভাষাটো জানাটোৱে বহুত ডাঙৰ কথা মুঠৰ ওপৰত মাতৃভাষাটো পাহৰিব নালাগে বেলেগ লেংগুৱেজৰ কাৰণে সেইখিনিয়ে সেইটোৱে ক'ব বিচাৰিছোঁ ডাইৰেক্টলি মই ভাই মই কি কওঁ টপিকটোৰ পৰা উল্টা চাইডে যাইছোঁ ডাইৰেক্টলি কৈ দিওঁ যে বাইদেৱে ইচ্ছা কৰিলে এনে ডাইৰেক্টলি মানে এনেকৈ সুধিব লাগিছে যে অসমৰ মুখ্যমন্ত্ৰী কোন বা ভাৰতৰ প্ৰধানমন্ত্ৰী কোন তেতিয়া হয়তো মানুহবিলাকে অলপমান গম পালে হয় বা বহুত সংখ্যক লোকে ডাইৰেক্ট এনচাৰটো দিলে হয় বহুতে হয়তো এইটোতে অলপমান কনফিউজন পাইছে মোৰ এনেকুৱা লাগে মানে ইণ্টাৰভিউ লৈ থকা বাইদেউজনী পাৰফেক্ট নহয় ইণ্টাৰভিউ ল'বৰ কাৰণে আৰু যাকে তাকে ভিডিঅ'ত সোমাই দিব নালাগে আৰু সেইটোৱে আৰু কাৰণ গোটেই ভিডিঅ'টো বেয়া কৰি দিছে চাই কিনেও একো মজা লগা নাই ডাইৰেক্টলি মই অনেষ্ট অপিনিয়ন কৈ আছোঁ মোৰ একো ভাল লগা নাই চাই পিনে ভিডিঅ'টো একদম বকৱাছ লাগিছে আগৰ ভিডিঅ'কেইটা একদম বহুত ধুনীয়া হৈছিল বাদিছৰ মই এইকেইটা গোটেইকেইটা চাইছোঁ এইটো ইমানো ভাল লগা নাই সেইকাৰণে এটাই ৰিকুৱেষ্ট কৰিম বাদিছৰ টিমলৈ যে ভিডিঅ'বিলাক অলপমান ভালকৈ যাতে বনায় এইটো এজ এ পাব্লিক অপিনিয়ন দি আছোঁ মোৰ হয়তো বেলেগৰ হয়তো ভাল লাগিব পাৰে মোৰ ভাল লগা নাই ডাইৰেক্টলি কৈছোঁ সেইখিনিয়ে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে কেনেকুৱা হৈছে হয়তো এইটো বহুত ভাল লগা নাই সেইখিনি আৰু এজ এ ইউটিউবাৰ ময়ো বহুত পাৰফেক্ট নহয় মোৰ তাতে বহুত খুটখাৰ আছে সেইটোক লৈ কিনে মোক মানুহে গালি পাৰিব নালাগে এইটো ভিডিঅ'ৰ ওপৰত কমেণ্টটো মই নিজৰ পাৰ্চনেল অপিনিয়ন হিচাপে দিছোঁ সেইখিনিয়ে কোনো যাতে উল্টা মানে উল্টাকৈ আৰু যাতে কোনো ভাবি নোলোৱা তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো আজিখিনিতে সামৰণি মাৰিছোঁ আৰু যদি বন্ধুসকল তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাব একেবাৰে নাপাহৰিবা আৰু যদি চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত যে আছে সেই বেল আইকনটো সেইটো ক্লিক কৰি অলত ছেট কৰি যাব একেবাৰে নাপাহৰিবা তেতিয়াহ'লে বন্ধুসকল অতি সোনকালে লগ পাম অন্য এটা ভিডিঅ' সৈতে বাই বাই ষ্টে টিম ছাবস্ক্ৰাইব বয় জয় আই অসম